Dear student, you are mostly welcome to my YouTube channel Rajlakshmi Tutorial. I hope that all of you are fine. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই নৱম শ্ৰেণীৰ গণিতৰ ষষ্ঠ অধ্যায়ত থকা 6.1 উপপাদ্যটো প্ৰমাণ কৰি দেখুৱাৰ লগতে অনুশীলনী 6.1ত থকা প্ৰশ্নৰ সমাধান কৰিবলৈ ওলাইছো। এতিয়া 6.1 উপপাদ্যটোত কি দিয়া আছে? যে 6.1 উপপাদ্যত দিয়া আছে যেতিয়া দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে তেতিয়া বিপৰীত শীৰ্ষক কোণবোৰ সমান। বিশেষ সূত্ৰ AB আৰু CD ৰেখা দুডালে পৰস্পৰে O বিন্দু ছেদ কৰাত দুযোৰ বিপৰীত শীৰ্ষক কোণৰ উৎপন্ন কৰিছে। সেই দুযোৰ বিপৰীত শীৰ্ষক কোণ হৈছে এংগেল নাম্বাৰ 1 এংগেল AOD আৰু এংগেল BOC, নাম্বাৰ 2 এংগেল AOC আৰু এংগেল BOD। এতিয়া আমি প্ৰমাণ কৰিব লাগে যে এংগেল AOD ইজ ইকুৱেল টু এংগেল BOC আৰু সেইদৰে এংগেল AOC ইজ ইকুৱেল টু এংগেল BOD। এতিয়া আমি প্ৰমাণলৈ আহিছো। আমি ইয়াত চিত্ৰটো দেখা পাইছো OA, OD, OB, OC প্ৰত্যেকডালে একোডাল ৰশ্মি। তোমালোকে ইয়াত যিকোনো এডাল ৰশ্মি ল'ব পৰা। মই ইয়াত OA ৰশ্মি লৈছো। এতিয়া তোমালোকে লিখি যাবা, মই ইয়াত লিখি দিয়া নাই কিন্তু তোমালোকে লিখি যাবা যে OA ৰশ্মি COD ৰেখাৰ ওপৰত থিয় হৈ আছে। গতিকে এংগেল AOC প্লাস এংগেল AOD is equal to 180 degree কারণ রৈখিক জুরিয়া কোণ। এইটো তোমালোকে 1 নম্বৰ লিখি দিবা। এতিয়া সেইদৰে OD ৰশ্মি AOB ৰেখাৰ ওপৰত থিয় হৈ আছে। গতিকে এংগেল AOD প্লাস এংগেল DOB is equal to 180 ডিগ্ৰী। এই দুটাও হৈছে কি রৈখিক জুৰিয়া কোণ। গতিকে ইয়াত লিখি দিবা রৈখিক জুৰিয়া কোণ, জুৰিয়া কোণ। এতিয়া ইয়াত 2 নম্বৰ লিখি দিবা। এতিয়া আমি 1 আৰু 2 পৰা পাইছো যে এংগেল AOC প্লাস এংগেল AOD is equal to এংগেল AOD প্লাস এংগেল DOB কারণ ইয়াতো 180 ডিগ্ৰী আছে, গতিকে ইয়াতো 180 ডিগ্ৰী। গতিকে আমি এই দুইটা আমি সমান দেখিছো। এতিয়া লিখিবা যে 1 আৰু 2 পৰা পাও যে এংগেল AOC প্লাস এংগেল AOD is equal to এংগেল AOD প্লাস এংগেল DOB। এতিয়া আমি AOD দুইটা সাইডতে আছে সমান চিহ্নৰ। গতিকে আমি ইয়াক পক্ষান্তৰ কৰি পাও যে এংগেল AOC প্লাস এংগেল AOD মাইনাস এংগেল AOD is equal to এংগেল DOB। এতিয়া আমি ইয়াত দেখা পাইছো যে AOD এটো প্লাস আছে আৰু এটো মাইনাস আছে। গতিকে আমি দুইটা ক্যান্সেল কৰিলো। এতিয়া আমাৰ থাকিলে এংগেল AOC is equal to এংগেল BOD। এতিয়া আমি প্ৰমাণ কৰিলো যে এংগেল AOC is equal to এংগেল BOD। সেইদৰে আমি প্ৰমাণ কৰিব পাৰো যে এংগেল AOD is equal to এংগেল BOC। গতিকে আমি প্ৰমাণ কৰিলো যে যেতিয়া দুটা ৰেখাই এটা বিন্দুত কটাকটি কৰে তেতিয়া বিপৰীত শীৰ্ষক কোণবিলাক পৰস্পৰ সমান। এতিয়া অনুশীলনী 6.1ত
থকা কুৱেশ্যন নম্বৰ 1 লৈকে এই কুৱেশ্যন নম্বৰ 1 ত দিয়া আছে যে চিত্ৰত AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে এতিয়া আমি AB আৰু CD ৰেখা দুটালে O বিন্দুত কটাকটি কৰিছে এটো আমি চিত্ৰত পালো আৰু দিয়া আছে যদি এংগেল AOC প্লাস এংগেল BOE তাৰ মানে AOC আৰু এংগেল BOE আমি দুইটা কিমান দিয়া আছে 70 ডিগ্ৰী আৰু এংগেল BOD is equal to 40 ডিগ্ৰী এইটো এংগেল দিয়া আছে 40 ডিগ্ৰী এতিয়া আমাক উলিয়াব দিছে যে এংগেল BOE আৰু প্ৰত্যাৱৰ্তী কোণ COE কিমান হ'ব নিৰ্ণয় কৰিব লাগে অৰ্থাৎ প্ৰত্যাৱৰ্তী কোণ COE ৰ মান উলিয়াব লাগে এতিয়া আমি ইয়াৰ সমাধান কৰিবলৈ হলে যে দিয়া আছে যে এংগেল BOD is equal to 40 ডিগ্ৰী এটো ইয়াত সাইডত লিখি দিবা যে দিয়া আছে এতিয়া সোয়া এংগেল AOC is equal to এংগেল BOD কারণ বিপরীত কোণ গতিকে লিখিবা এংগেল AOC is equal to এংগেল BOD কারণ বিপরীত কোণ এতিয়া therefore angle AOC is equal to 40 degree গতিকে angle AOC is equal to 40 degree আমি angle AOC কিমান পালো 40 degree পালো আকৌ দিয়া আছে যে angle AOC plus angle BOE is equal to 70 degree গতিকে আমি এংগেল AOC কিমান পালো 40 ডিগ্ৰী প্লাস এংগেল BOE is equal to 70 ডিগ্ৰী গতিকে আমি 40 ডিগ্ৰীটো পক্ষান্তৰ কৰিলে পাম যে এংগেল BOE is equal to 70 ডিগ্ৰী minus 40 ডিগ্ৰী is equal to 30 ডিগ্ৰী গতিকে এংগেল BOE কিমান পাইছো 30 ডিগ্ৰী তেনেকে AOC পালো আমি 40 ডিগ্ৰী এতিয়া হা আমাক উলিয়াব দিছিলে প্ৰত্যাৱৰ্তী কোণ COE আমি এইটো উলিয়াবৰ কাৰণে গতিকে আমি এইটো কোণৰ মাপ উলিয়াই লব পাৰো আৰু এইটো কোণৰ মাপ উলিয়াই ললেও আমি মানেকে কৰিব পাৰিম এতিয়া হা দেখা পাইছো যে এংগেল AOC প্লাস এংগেল COE আৰু এংগেল BOE এটা ৰৈখিক কোণ গতিকে एंगल AOC प्लस एंगल COE प्लस एंगल BOE is equal to 180 डिग्री कारण এটা রৈখিক কোণ বা সৰলৰৈখিক কোণ বুলি ক'ব পাৰা এতিয়া আমি AOC পাইছো কিমান 40 ডিগ্ৰী প্লাস এংগেল COE প্লাস BOE পাইছো আমি 30 ডিগ্ৰী is equal to 180 ডিগ্ৰী এতিয়া আমি এংগেল COE is equal to 30 plus 40 কৰিলে আমি কিমান পাম 70 ডিগ্ৰী এই 70 ডিগ্ৰীটো আমি পক্ষান্তৰ কৰি পাও 180 ডিগ্ৰী minus 70 ডিগ্ৰী is equal to 110 ডিগ্ৰী অৰ্থাৎ আমি পাইছো 110 ডিগ্ৰী এতিয়া COE কোণটো পাইছো 110 ডিগ্ৰী মনত ৰাখিবা যেতিয়া এইদৰে কোন এটা বিন্দুত কোণবোৰ উৎপন্ন হ'ব সেই কোণবোৰক যদি আমি যোগ কৰিব যাওঁ অৰ্থাৎ সেই কোণবোৰৰ সমষ্টি হ'ব 360 ডিগ্ৰী 360 ডিগ্ৰী এতিয়া আমি ইয়াত আমাক লাগে
COE এতিয়া আমি এংগেল COE প্ৰত্যাৱৰ্তী কোণ COE এৰ মানটো কেনেকৈ উলিয়াম যে আমি ইয়াৰ পৰা 110 ডিগ্ৰীটো মাইনাস কৰিলে পাম গতিকে এতিয়া গতিকে প্ৰত্যাৱৰ্তী কোণ COE is equal to 360 degree minus 110 degree ঠিক আছে এতিয়া 110 ডিগ্ৰী টো মাইনাস কৰি দিয়া দিলে আমি কিমান পাম 250 ডিগ্ৰী অৰ্থাৎ প্ৰত্যাৱৰ্তী কোণটোৰ মান হৈছে কিমান 250 ডিগ্ৰী এতিয়া আমাক আনসাৰটো লিখা যে এংগেল BOE is equal to 30 degree আৰু প্ৰত্যাৱৰ্তী কোণ বা ৰিফ্লেক্স এংগেল বুলি লিখিব পাৰা প্ৰত্যাৱৰ্তী কোণ COE is equal to 250 degree মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ মই ইমানতে সামৰণি মাৰিলো মোৰ ভিডিওটি চাই কেনে পালা লাইক আৰু কমেন্ট কৰি জনাবা আৰু যি সকলে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিওটি চাই আছা তেওঁলোকে পৰৱৰ্তী ভিডিওসমূহ পাই থাকিবৰ কাৰণে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ